Hello everyone, welcome to our channel Sumitra with Sumpi. আজি আমি কিছুমান শাড়ীৰ কালেকশন দেখাম। মাৰ শাড়ী হয়, আমাৰো আছে এখন দুখন। আৰু যদি শাড়ীবোৰ ভাল লাগে তেনেহলে আমাক কমেন্ট বক্সত জনাব যে কোনখন শাড়ী ভাল লাগিছে আৰু যদি এনেদৰে বেলেগ ভিডিও পাব বিচাৰে তেনেহলে আমাক কালেকশন আমাৰ মাৰ শাড়ী আছে বাৰু কেইখন আৰু আছে কেইখনমান আমি বেছি নেদেখাও 10খন বা 11খন মানে দেখাম আৰু যদি আপোনালোকৰ চাই ভাল লাগে নেক্সট আৰু এটা ভিডিও বনাম। এইখন বহুত শাড়ীখন ধুনিয়াও লাগে আৰু দেখোতেও ভাল লাগে আমি দুইজনীয়ে পিন্ধিছিলো এই শাড়ীখনৰ সিম্পল হয় সিম্পল হলেও মই গুটেই এনেকুৱা হয় আৰু তলৰ এনেকুৱা দহি গুঠা আছে ফালে এইখন আমাৰ ফাৰ্স্ট শাড়ী এইখন বহুত সিম্পল শাড়ী হয় কিন্তু পিন্ধিলে বহুত ধুনিয়া লাগে নেক্সট এইখন এখন শাড়ী হয় এইখন আমি মিশোৰ পৰা অৰ্ডাৰ কৰিছিলো অনলাইন হয় এই শাড়ীখনো সিম্পল হয় শাড়ীখন ভাল লাগে ক্যামেৰাত কালাৰটো বেছি ডাৰ্ক দেখাইছে কিন্তু ইমানো ডাৰ্ক নহয় কালাৰটো পিংক কালাৰ আৰু এটো তাৰ বৰ্ডাৰটো নেভি ব্লু কালাৰৰ হয় ধুনিয়া লাগে শাড়ীখনো পিন্ধিও খুব আৰাম লাগে গোটেই শাড়ীখন এনেদৰে সিম্পল হয় আৰু এইখনৰ দামো বেছি নহয় 500 কিমান টকা লৈছিলে বেছি দামো নহয় এইখনৰ ফটোখিনি আমি সাইডত লগাই দিম নেক্সট দেখাম এইখন শাড়ী এইখন ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো এইটো বছৰতে দিছিলো বেছি দিন হোৱা নাই লোৱা কোনো পিন্ধাই নাই মই পিন্ধিছিলো এই শাড়ীখন খুবই সিম্পল হয় এই শাড়ীখনৰ গোটেই বডিত একো ওয়ার্ক নাই খালি পটিটো দুই সাইডৰ পটিতে এনে ধৰণৰ ধুনিয়া পটি দিয়া আছে এনেকুৱা ধৰণৰ গোটেই শাড়ীখনতে পটি দিয়া আছে আৰু খুব সিম্পল কাম হয় শাড়ীখন পিন্ধিও বহুত ভাল লাগে যেনে ধৰণে পিন্ধে এনে দৰে থাকে নেক্সট এইখন শাড়ী মোৰ বিশেষকৈ মোৰ বহুত ফেভাৰিট হয় এইখন তাঁতৰ শাড়ী হয় এইখন মাৰ শাড়ী হয় এইখন মাই পূজা হলে পিন্ধে আৰু এইখন গুটেখিনিতে এনেকুৱা ধৰণৰ ধুনিয়া ধুনিয়া ফুল আছে ভাল লাগে দেখিলে আৰু কালাৰ তিনিটা কালাৰ আছে গ্ৰীন ৰেড আৰু ইয়েলো কালাৰৰ আছে তিনিটা কালাৰতে শাড়ীখনতে এনেকুৱা ওয়ার্ক কৰা আছে গুটেই শাড়ীখনতে আছে আসলটো ইয়াৰ খুবেই ধুনিয়া নেক্সট লম এইখন শাড়ী এইখন বহুত আগৰ শাড়ী হয় কিন্তু এতিয়াও দেখোতে নতুনে হৈ আছে এইখন শাড়ীখনৰে বহুত এটা শাইন আছে যেটো পিন্ধিলে বহুত ধুনিয়া লাগে সিম্পল শাড়ী হয় কিন্তু বহুত ধুনিয়া শাইন আছে কিন্তু শাড়ীখনৰ ওজনো বহুত আছে হেভি আছে শাড়ীখন কিন্তু ভাল লাগে এইখন শাড়ীখন আমি বহুতবাৰ পিন্ধিছো আমি এনে মাজে সময় পিন্ধি ফটো উঠো সিম্পল শাড়ী হয় এনে ধৰণৰ শাড়ীখন নেক্সট শাড়ী এইখন ক্যামেৰাত কালাৰটো ইমান ধুনিয়াকৈ আহা নাই কিন্তু শাড়ীখন খুবেই ধুনিয়া এইখন এনেদৰে গোটেই শাড়ীখনতে কাম কৰা এইখন এখন শাড়ী এইখন শাড়ীখনত গোটেই শাড়ীতে এনেদৰে ওয়ার্ক কৰা আছে আৰু এইখন এনেকুৱা মনি মনি পাথৰ কিছুমানো আছে ভাল লাগে শাড়ীখন আনিছিলো মাৰ বাবে আনিছিলো দুৰ্গা পূজা 2 বছৰ মান হ'ল মই মাক আনি দিছিলো এইখন শাড়ীখন হল এইখন শাড়ীখনৰ কালাৰটো খুবেই ধুনিয়া ভাল লাগে এইখন শাড়ীখন গ্ৰে কালাৰৰ হয় আৰু বৰ্ডাৰটো নেভি ব্লু কালাৰৰ আৰু পাথৰ আছে মাজে মাজে বেছি একো নাই কিন্তু শাড়ীখন এনেকুৱা হয় কিন্তু সিম্পল আৰু ধুনিয়া আছে সৰুকৈ পাথৰ এয়া এইখিনি দেখিবলৈ পাইছে গ্লাছ ধুনিয়া আৰু বৰ্ডাৰ ধুনিয়া আছে পিন্ধিলেও ভাল লাগে ৰব এইখন মই দেখাই আছো
এই শাড়ীখন এনেকুৱা হয়, খুবেই ধুনীয়া হয় এইখন শাড়ী। শাড়ীখন এইটো ব্লু কালাৰৰ ব্লাউজৰ লগতো মিলিব বা গোল্ডেন কালাৰ ব্লাউজো মিলিব। এইখন শাড়ীখন মোৰ খুবেই পচন্দৰ হয় শাড়ীখন। বৰ্তমান এনেকুৱা শাড়ী এটা কালাৰৰে শাড়ীবোৰ বৰ ট্ৰেণ্ডত চলি আছে, বহুতে পিন্ধে। ব্লেক পায়, গ্ৰীণ পায়, মোৰ এই কফি কালাৰখন ভাল লাগিছিলে। আৰু ইয়াৰ লগৰ ব্লাউজটোৰ কালাৰ হৈছে হোৱাইট কালাৰৰ, কিন্তু হোৱাইট কালাৰটো নিচিলাও আমি, বেলেগ কালাৰৰ মই ভাবিছোঁ এটা ব্লেক কালাৰৰ ধুনীয়া ব্লাউজ চিলাম বুলি। এইখন আৰু এখন গ্ৰীণ কালাৰ, গ্ৰীণ বুলিও ক'ব নোৱাৰি, অলপ বেলেগ কালাৰৰ এইটো শাড়ীখন। শাড়ীখনতে কাম আছে, এনেদৰে এমব্ৰইডাৰী কৰা হয়, গোটেই শাড়ীখনতে এমব্ৰইডাৰী কৰা আছে। আৰু ধুনীয়া এনেকুৱা ডিজাইন গোটেই শাড়ীখনতে তলৰ চাইডেদি এনেকুৱাকৈ এমব্ৰইডাৰী কৰা আছে। আৰু তাৰ বৰ্ডাৰটোও বহুত ডাঙৰ হয়, বৰ্ডাৰটো মোৰ বহুত ভাল লাগে। এয়া নেক্সট শাড়ীখন হ'ল আমাৰ এইখন ময়ে আনি দিছিলোঁ মাক, মই পচন্দ কৰি আনি দিছিলোঁ। মই মেক্সিমাম শাড়ী ময়ে পচন্দ কৰি আনি দিয়া মাক। এইখন মই আনি দিছিলোঁ, কিন্তু মাৰ কিয় বা এইখন নিপিন্ধে, মাৰ বুলি পচন্দই নালাগে। কিন্তু শাড়ীখন খুব চিম্পল হয়। এনেধৰণৰ গোটেই শাড়ীখনতে ৱৰ্ক কৰা আছে, খুব চিম্পল হয়, এনেকুৱা ৱৰ্ক কৰা আছে, এনেকুৱা ডিজাইনৰ। শাড়ীখন খুবেই চিম্পল হয়। এখন ক'ব গ'লে নতুনে হৈ আছে, মায়ে বেছি নিপিন্ধে। এবাৰ নে দুবাৰহে পিন্ধিছে, কিনা কিন্তু 3 বছৰ মানে হ'ল, কিন্তু এবাৰ বা দুবাৰহে পিন্ধিছে। কিন্তু শাড়ীখন ভাল লাগে, মায়ে বা কিয় নিপিন্ধে। লাষ্টত দেখাব লৈছোঁ এইখন শাড়ী দেউতাই আনিছিলে দুৰ্গা পূজাত মই মাৰ কাৰণে, কিন্তু শাড়ীখন ভাল লাগে, যেনেকুৱা পিন্ধে সেনেকুৱাই থাকি যায়, কিন্তু মায়ে এদিনো নিপিন্ধিলে। শাড়ীখন এনেকুৱা চিম্পল হয়, পিংক কালাৰৰ হয়। আৰু পিংক কালাৰত গল্ডেন এনেকুৱা ফুল আঁকা আছে। বহুত ডাৰ্ক পিংক হয়। এয়ে আছিল আজি আমাৰ শাড়ীৰ কালেকশ্যন। আৰু আছে এনেধৰণৰ মাৰ শাড়ী, যদি আপোনালোকৰ পচন্দ লাগে ভিডিঅ'টো চাই বা আমাৰ মাৰ শাড়ীবোৰ চাই, তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব, আমি নিশ্চয় আৰু মাৰ শাড়ীবিলাক দেখাম। আৰু আজি কোনখন শাড়ী ভাল লাগিছে আপোনালোকে তলৰ কমেণ্ট বক্সত জনাব। আৰু এনেদৰে বেলেগ ভিডিঅ' যদি লাগে আমাক জনাব, আমি ট্ৰাই কৰিম নতুন বেলেগ ধৰণৰ ভিডিঅ' দিবলৈ।